অসম প্ৰাকৃতিক সম্পদৰ লগতে ইয়াত কৃতি সংস্কৃতি জাতি ধৰ্ম মঠ মন্দিৰৰ লগতে ইয়াত বিশেষকৈ পূজা পাতল কৰা হয় অসম বুলি ক'লে অসমৰ সুপৰিচিত গুৱাহাটীৰ নীলাচল পাহাৰত থকা মা কামাখ্যা দেৱী মন্দিৰ বিশেষ এক সুপৰিচিত ঠাই ব'লা আজি আমি মা কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰি আহোঁ বাকী এইখনটো তোমালোকে চিনি পাইছে এইখন হৈছে শৰাইঘাট দলং আমি এতিয়া যিহেতু আমি শুৱালকুছিৰ পৰা আহি আছিলোঁ শুৱালকুছিৰ পৰা এয়া আহি থাকোঁতে শৰাইঘাট দলং পায় আৰু ইয়াৰ পৰা গৈয়ে আমি পামগৈ জালুকবাৰী তাৰ পৰা বেছি দূৰ নহয় নীলাচল পাহাৰলৈ ব'লা বেছি দেৰি নকৰোঁ ফুককৈ আমি গৈ এতিয়া পাই যামগৈ নীলাচল পাহাৰ তাৰ পৰা কামাখ্যা দেৱীৰ মন্দিৰৰ ভিতৰত তোমালোকক দেখাই আছোঁ এয়া আমি গুৱাহাটীত সোমালেও দেখিছে ত' গুৱাহাটী ট্ৰেফিকৰ কথাটো জানাই তোমালোকে কেনেকুৱা ট্ৰেফিক আৰু ইয়াত ইফালে যাবা ট্ৰেফিক সিফালে যাবা ট্ৰেফিক অকল ট্ৰেফিকেই যাম গধূলিয়ে পাই যাম মজাটো পাই গ'লোঁ আমি এয়া কামাখ্যা দেৱীৰ সন্মুখত আছোঁ গাড়ীখন পাৰ্কিং কৰি ল'ব লাগিব যিহেতু কৃষ্ণ ফটোখন দেখিলোঁ তো এইফালে দিয়ে এতিয়া যাব লাগিব ওপৰলৈ উঠি এইফালে দোকান চোকান দেখিছা নহয় কিবা কিবি মন্দিৰ বিশেষকৈ নাজানো কি মন্দিৰ হয় তো এখন হৈছে কামাখ্যা মন্দিৰৰ গেট বোলা ভিতৰলৈ সোমাই যাওঁ পুটুককৈ সোমাই যাওঁ আৰু চ' সোমাই প্ৰথম এইটুকুৰা দেখিবা বিজনেছ দেখিছা নে কেমেৰালৈ ফটো মাৰে চ' এইটো দেখিছা নৰ্থ ইষ্ট হয় কিমান ধুনীয়া ফুলেৰে সজাই ৰাখিছে ইয়াত এইবিলাক অৰিজিনেল ফুল হয় ব'লা এইফালে গৈ চাওঁ কি ওলায় এইফালে দেখিছোঁ বহুত দেখোন পূজাৰী ধেৰ ইমান পূজাৰী আছেনে মন্দিৰটোৰ বেৰত মানে কিছুমান আঁকি থোৱা আছে মূৰ্তি এইবিলাক বনাই থোৱা আছে দেখিছানে তোমালোকে ওপৰৰ ফালটো এইটো চ' ভিতৰত দেখিছানে কিমান মানুহ ইমান মানুহ আহিছে কামাখ্যা দেৱী পূজাৰ কৰিবলৈ অসমৰ নহয় বাহিৰৰ পৰা বেছি মানুহ আহে ইমান মানুহে বিশ্বাস কৰে কামাখ্যা দেৱীৰ ওপৰত পূজা পাতল কৰিবৰ কাৰণে ইমান মানুহ দূৰৰ পৰা আহিছে নহয় তোমালোকক দেখাই আছোঁ এইটো ছাইডৰ পৰা কিমান দূৰৰ পৰা লাইন আছে তোমালোকে দেখিবা ৰ'বা এক ছেকেণ্ড এইফালে দি আছে লাইনটো এইফালেদি পাতে হ'বলা ব'লাচোন এইফালেদি চ' গেট বন্ধ কৰি দিলে দেখোন মানে ইয়াত আৰু এণ্ট্ৰি নহ'ব চ' দেখিছানে ইমান লাইন চ' তোমালোকক বস্তু এটা দেখাইছোঁ ৰ'বা ইয়াত দেখিছানে এইটো লাম্বা লাইন ক'ত হয়তো পূজা হৈ আছে ঠিক নাই ইয়াৰ পৰা তাৰ পৰা কিমান দীঘল লাইন মানুহে লাম্বা লাইন পাতি কিমান পূজা কৰিব আহিছে ঠিক নাই ত' এইফালে চ' ভাবিছোঁ না কিমান দীঘল লাইন হ'ব এইটো ফালৰ পৰা সেই তাত যে দেখিছা তোমালোকে এইবিলাক দেখিছানে ইয়াত পূজা হৈ আছে সেই তাৰ পৰা ইমান দীঘল এটা লাইন মাই গড ৰখিয়ে হয়তো চাগিলে 2 ঘণ্টা ওপৰত হ'ব চ' বোলা ইয়াত যিমানবিলাক যে তোমালোকে ফুল দেখিছা এই ফুলবিলাক একচুৱেলি ডাইৰেক্ট অৰিজিনেল ফুল হয় গছৰ ফুল হয় এই কোনো আৰ্টিফিচিয়েল ফুল নহয় এইফালেতো এই ফুলেৰে ইণ্ডিয়াই লিখি দিলে মা কামাখ্যা মানুহবিলাকে এইবিলাক সৰু ল'ৰা ছোৱালীবিলাকক দান দিছে ইয়াত ভিক্ষাৰীও ধেৰ থাকে দেই এই কুকুৰ চুকুৰ দেখিছেনে কাজিয়া লাগি গৈছে চিকিউৰিটি গাৰ্ড পাই গ'ল এভৰিথিং ইজ হিয়াৰ হুলস্থুল হৈ গ'লে পাই যাব ইয়াতে মানে চ' মা কামাখ্যা মন্দিৰৰ ভিতৰত এটা পুখুৰী আছে এইটো পুখুৰী দেখিছেনে ইয়াত যেতিয়া পূজা পাতল কৰা হয় বা বিশেষকৈ যেতিয়া অম্বুবাচী মেলা হয় অম্বুবাচী মেলাটোৰ বিষয়েতো তোমালোকে হয়তো নিশ্চয় জানাই চাগিলে এইটো মা কামাখ্যা দেৱী যিটো মেইন পূজা অম্বুবাচী মেলা হ'লে মানে ইয়াতে মানুহবিলাকে গা ধুৱে বা পূজাৰীসকলে গা ইয়াতে ধুৱে ত' এইফালেও কিবা কিবি আছে মানুহে বহুত দক্ষিণাও দিয়ে কি নাজানো আৰু দেখিছেনে এইফালে এয়া পূজা কৰিবৰ কাৰণে মানুহে লাইন পাতি আছে এই দেখিছিলা যিটো লাইন এইফালে দি আছে মানে আচৰিত আৰু চ' কামাখ্যা মন্দিৰৰ পৰা উভতি আহিলোঁ তাৰ পৰা আহি থাকোঁতে বাটত যিকেইটা ভিউ পইণ্ট আছে তাৰ পৰা মানে গোটেই গুৱাহাটীখন দেখে তাৰ পৰা গোটেই গুৱাহাটী দেখিবা